নমস্কাৰ জেভিছ কালেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ ৱেলকাম টু জেভিছ কালেকশ্যন আজি মই ধুনীয়া অসমীয়া পাট সোণৰ গহনাৰ কিছুমান সেট লৈ আহিছোঁ কেঁচা সোণৰ গহনা আজি বহুত দিন কেঁচা সোণৰ গহনাৰ ভিডিঅ' লৈ অহা নাছিলোঁ আজি নতুন কালেকশ্যন কিছুমান আহিছে সেইকাৰণে নতুন কালেকশ্যনবিলাক লৈ পেলাই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি আনিছোঁ পাট সোণৰ গহনা আমাৰ অসমীয়াৰ গৌৰৱ আমাৰ গহনাখিনি গতিকে এনেকুৱা এপদ গহনা আমাৰ লগত আমি সদায় ৰাখিবই লাগে এয়া চাওক ৰিয়েল ষ্ট'নত বনোৱা কেনেকুৱা সাংঘাতিক ধুনীয়া এই সেটটো মোৰ নিজৰে এই সেটটো খুব পছন্দ ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান ধুনীয়া লাগে নহয় পিন্ধিবলৈ আৰু এইবিলাক এইটো হৈছে বাখৰমণিৰ গলপাতা আৰু বাখৰমণিৰ এইটো এটা ৰিয়েল ষ্ট'নত বনোৱা সেট ইমান ধুনীয়া আপোনালোকে নিজেই গম পাব ৰিয়েল ষ্ট'নৰ গহনাবোৰৰ উজ্জ্বলতাই বেলেগ গাম্ভীৰ্যই বেলেগ আমাৰ অসমীয়া গহনাখিনিৰ এটা গাম্ভীৰ্য আছে খুব গহীন আমাৰ গহনাখিনি আমি আমাৰ গহনাখিনিক লৈ গৌৰৱ কৰিমেই ইমান ধুনীয়া গহনা নহয় আমাৰ গহনাখিনি আপোনালোকৰ আমাৰ সকলোৱে এপদ আমাৰ গহনা আমাৰ লগত থাকিবই লাগে এই পদ চাওকচোন এইটো হৈছে ৰিয়েল ষ্ট'নত বনোৱা আজি বিহু কাৰণে মই বেনা আনিছোঁ জোনবিৰি আনিছোঁ ঢোল আনিছোঁ আৰু দুগদুগী আনিছোঁ আপোনালোকে চাই লওক যদি ইয়াৰ ভিতৰত কিবা পচন্দ হয় মোক অৰ্ডাৰ দিব আৰু যদি নিজাকেও নতুনকৈ কিবা গহনা এবিধ বনাব খোজে আপোনালোকে নিজৰ ডিজাইনত বনাব খোজে তেতিয়াও মোক ফটোখন দিব আৰু অৰ্ডাৰটো দিব পাৰে মই আপোনালোকক বনাই আনি দিব পাৰোঁ আৰু ইয়াৰ ভিতৰত যদি কিবা লাগে মোৰ নাম্বাৰটোতো আপোনালোকৰ লগত আছেই 7638879745 এই নাম্বাৰটোত হোৱাটছআপ কৰিব আৰু তেনেকৈয়ে গহনাবিধ নিজৰ কৰি ল'ব এইটো চাওক কিমান ধুনীয়া এপদ গহনা বাছি আনিছোঁ যিকেইটা মোৰ নিজৰ পচন্দ হৈছে তেনেকুৱা গহনাই মই আপোনালোকলৈ আনিছোঁ আপোনালোকেও পচন্দ কৰি ল'ব আৰু কিছুমান গহনা ইয়াতে টাৰ্চেল বা মটৰ মণি লগাই এনেকৈ ৰেডি কৰি ৰখা হৈছে আৰু কিছুমান গহনা এনেই ৰাখিছোঁ আপোনালোকক যেনেকুৱাই পচন্দ তেনেকেই বনাই দিয়া হ'ব এইটো এটা ৰিয়েল ষ্ট'নৰ আৰু এইটো জেনেৰেল ষ্ট'নৰ ৰিয়েল ষ্ট'ন আৰু জেনেৰেল ষ্ট'নৰ মাজত ডিফাৰেঞ্চটো আপোনালোকে নিজেই গম পাইছে আৰু এফৰ্ডেবল জেনেৰেল ষ্ট'নৰ গহনাবিলাক সকলোৰে কাৰণে এফৰ্ডেবল হয় ৰিয়েল ষ্ট'নৰবোৰ অলপ বেছি হয় দামটো তথাপি যোনে যেনেকৈয়ে বনাব খোজে তেওঁলোকে তেনেকৈয়ে বনাই ল'ব কেৱল মই মোৰ তাত থকা ডিজাইনখিনি মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ ইয়াৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে লৈ ল'ব আৰু পে'মেণ্টটোতো কেনেকৈ কৰিব লাগে সকলোৱে জানে আজিকালি অনলাইন পে'মেণ্ট কৰিব সকলোৱে জানে জিপে' ফোনপে' বা একাউণ্ট ট্ৰান্সফাৰৰ জৰিয়তে পে'মেণ্ট কৰিব আৰু মই DTDCৰ থ্ৰুৰে আপোনালোকৰ ওচৰলৈ পঠিয়াই দিম কেৱল ঘৰৰ এড্ৰেছটো খুব ভালকৈ দিব পিন নাম্বাৰ ফোন নাম্বাৰ আটাইখিনি খুব ধুনীয়াকৈ দিব DTDCয়ে আপোনালোকৰ ঘৰত গৈ দি থৈ আহিব এতিয়া চাই লওকচোন কি পচন্দ হয় সেইমতে মোক অৰ্ডাৰ দিব আৰু আপোনালোকে নিজাকেও যদি কিবা বনাব খোজে তেতিয়াহ'লে মোক পিকচাৰটো হোৱাটছআপত দিব তেনেকৈ দাম দৰ ঠিক হোৱাৰ পিছত অৰ্ডাৰ দিব আৰু অৰ্ডাৰ দিয়াৰ সময়ত অকণমান অলপমান সাধাৰণ এটা পে'মেণ্ট কৰি দিব আৰু যেতিয়া ৰেডি হৈ যায় তেতিয়া মই হেণ্ড অভাৰ কৰাৰ আগতে আপোনালোকে ফুল পে'মেণ্ট কৰিব লাগিব আৰু মোৰ চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব Thank you.